Hello friends, আজি বহুত দিনৰ পিছত আকৌ এটা নিউ ভিডিঅ' লৈ আহিছোঁ। আজি হৈছে 24 ডিচেম্বৰ। আপোনালোক সবে জানে অহাকাইলৈ হৈছে খ্ৰীষ্টমাছ, যিটো আমাৰ কাৰণে বহুত ডাঙৰ দিন, মানে বৰদিন। আমাৰ যীশু খ্ৰীষ্টৰ জন্মদিন উপলক্ষে কৰা হয়। তো আজি মই ৰাতি চাৰ্চ যাব ৰেডি হৈ আছোঁ, মানে হোৱা নাই এতিয়ালৈ হ'ম আৰু। চ' ভাবিছোঁ ভিডিঅ'টো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ ন। তো আপোনালোককো দেখাম আজি আমাৰ চাৰ্চটো। মোৰ ফাৰ্ষ্ট ভিডিঅ'ত চাগে দেখিছিলে যেতিয়া মই ফাৰ্ষ্ট ভিডিঅ' বনাইছিলোঁ। তো আকৌ 1 ইয়াৰ পিছত আকৌ মই আপোনালোকক মোৰ চাৰ্চটো আজি দেখাম। আজি আমি কি কৰিম 24 ৰাতি চাৰ্চত গৈ চব আপোনালোকক দেখাইছোঁ, ঠিক আছে। তো আপোনালোক মোৰ লগত থাকক। মোৰ লুচি, তো আপোনালোক চবে মোৰ লুচিক চিনি পায়। তাৰপিছত মোৰ লুচি শুই আছে। লুচি চাগে আপোনালোকে চবে জানে লুচি কোন হয়। লুচি হৈছে এয়া মোৰ মানে টিকলি দেই, টিকলা নহয় লুচি মোৰ। লুচি এয়া তাক চুৱেটাৰ পিন্ধাই দিছোঁ, বেচেৰা বেমাৰ, ঠাণ্ডা লাগি গৈছে, শুই আছে। এতিয়া তাকো উঠাব লাগিব, সিও যাব আজি মোৰ লগত চাৰ্চত। লুচি শুই আছে, বহুত টোপনি একদম। তাক যোৱাৰ আগতে উঠাই দিম, তাক ৰেডি কৰিছোঁ। চবকে হাই, লুচিৰ ফালৰ পৰা হাই দেই চবকে। সেয়া তাৰ শোৱা পজিশ্যন চাওক, ভৰি দুটা এনেকৈ ওপৰত ৰাখিছে। মোৰ লুচি শুই আছে, চাওক কেনেকৈ শুই আছে সি। আপোনালোক চবকে দেখাইছোঁ চাওক, ইমান বদমাছ, মানে ইমান আলচি তাৰ। এয়া শুই আছে, চাইও আছে, দেখিছে? চাইও আছে কিন্তু শুইও আছে। এই অৱস্থা। এয়া হৈছে লুচিৰ আৰু এটা লুচি, আৰু এটা লুচি নহয়, তাৰ খিলনা এইটো দি খেলি থাকে। খং উঠিলে ইয়াক একেবাৰে এনেকা উল্টাই পাল্টাই কামোৰে সি, মানে কি কৰিব নকৰিব এনেকা হৈ যায়। ফাইনেলি মই চাৰ্চ আহি পালোঁ। বহুত দেৰি হৈ গৈছে ওলাওঁতে, সেইকাৰণে আৰু তেতিয়া ভিডিঅ' নকৰিলোঁ ঘৰৰ পৰা আহোঁতে। এতিয়া আমাৰ প্ৰগ্ৰাম ষ্টাৰ্ট হৈ গৈছে ৰাতিৰ। বলক এতিয়া প্ৰগ্ৰাম দেখাইছোঁ। बालक उत्पन्न हुआ, हमें एक पुत्र दिया गया है और प्रभुता उसके कंधे पर होगी और उसका नाम उद्धार व्यक्ति करने वाला, पराक्रम परमेश्वर, अनंतकाल का पिता और शांति का राजकुमार रखा जाएगा। आमेन। धन्यवाद प्रिंस लाइफ। Christmas.
he existed before he was born. তাৰ মানে তেওঁ জন্ম হোৱাৰ আগতেও তেওঁ আছিলে আমি জন্ম হোৱাৰ আগতে কতো নাই আমি জন্ম হোৱাৰ আগত নাই নমা মাৰ পেটত আছো তাৰ আগতে কতো নাই কিন্তু যীশু খ্ৰীষ্ট কৈছে before Abraham I was আব্ৰাহামৰ আগতেও মই আছো এতিয়া জিহুদীয়া মানুহবিলাকে একদম পাথৰ লৈছে এই কি পাগল হৈছে নেকি আব্ৰাহাম আমাৰ বাবা 2000 বছৰ আগৰ কথা
'cause I wanna freeze this moment, make it mine, hold you close. Now my heart's wide open. When I'm with you, suddenly I feel no pain. Do you make it go away? Do you make it? মৰ্ণিং চবকে কালি মানে কি হ'ল বহুত ৰাতি হ'ল ঘৰ আহোঁতে তো কিন্তু আৰু ভিডিঅ' নবনালোঁ এতিয়া আজি 25 তাৰিখ মোৰ ফালৰ পৰা আপোনালোক সকলোকে মেৰি খ্ৰীষ্টমাছ তো এতিয়া আহিছোঁ আমি চাৰ্চত আজি আমাৰ 25 তাৰিখত যি প্ৰগ্ৰেম আছে সেইকাৰণে তো এতিয়া ষ্টাৰ্ট হ'ব আমাৰ প্ৰগ্ৰেমবোৰ তো আপোনালোককো আজি দেখাই যাম আমাৰ চাৰ্চত কি কি হ'ব 25 তাৰিখৰ খ্ৰীষ্টমাছ হিচাপে ঠিক আছে আহক खुशी आनन्द हर्षोल्लास मनाउनुको निम्ति आज उहाँ हाम्रो लागि संसारमा आउनुभयो हाम्रो लागि आफ्नो जीवन दियो र हामीले जीवन पाएको निम्ति प्रभु हामी सबैलाई धन्यवाद भन्न प्रार्थना गर्छु हाम्रो राजा हामी उनको राजा होने के पहले और आफ्टर डेथ यानी यीशु मरने के बाद का जो ईयर्स है उसको हम लोग काउंट करते हैं तो ये दो होता है बीसी और एडी तो ये 739 बीसी में ये वचन जो है प्रोफेसाइज हुआ था यीशु के 739 वचन जो था जो ऑलरेडी प्रोफेसी हो चुका था जो 739 इयर्स पहले उस समय वो सिर्फ वचन था कि हाँ होगा हम लोग लिखा वहां पे पढ़ा ना अभी हम लोग ने सुना क्या लिखा है कि एक कुंवारी गर्भवती होगी बोल के लिखा वहां पे तो वो सिर्फ वचन बोला गया था लेकिन वो पूरा हुआ नहीं था वो कब पूरा हुआ जब यीशु जन्म लिया
हम तो बहुत कुछ कमिट करते हैं कि मैं ऐसा करूंगा वैसा करूंगा, वो तब तक फुलफिल नहीं होता जब तक वो कार्य हम लोग पूरा नहीं कर चुके होते। तो वो पूरा नहीं कंप्लीट नहीं होता है, वो आधा होता है 50%। तो ये से यानी 739 BC में बिफोर क्राइस्ट में वो 50% हुआ था और 100% कब हुआ? जब यीशु इस संसार close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And